হাই গাইজ গুড মৰ্ণিং নমস্কাৰ মই ইলাবৰাহে আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ ৰাতিপুৱাই আজি ডিউটি আছে কি বনাম আপোনালোকক দেখাই আছোঁ আজি শহুৰাতেও যাব ঘৰত আজি ট্ৰেইনৰ টিকেট ৰাতি 10:15 ট্ৰেইন আছে মৰ্ণিং ডিউটি লৈছোঁ তাৰ কাৰণে পটাপট ডিউটিখিনি কৰি কিনে আহি আকৌ যা যোগাৰ কৰিব লাগিব এতিয়া ৰাতিপুৱাৰ কাৰণে মই কি বনাইছোঁ আপোনালোকক দেখাইছোঁ বোলো কচু লতি বিলাহী আলু লগতে ইয়াত পাবদা মাছ আনিছোঁ কালি এইটো দি দিম কচু লতিৰ লগত সৰু আলুৰ ভাজি আৰু সিহঁতে ট্ৰেইনত নিয়াৰ কাৰণে মই বুট জিকাইছোঁ এপোৱা ধুনীয়াকৈ বইল কৰিম অলপ আৰু ভাজি দিম ধুনীয়াকৈ ৰুটি বনাই দিম আৰু চব্জি অকণমান বনাই দিম আজি ৰাতিপুৱাৰ সাজ ৰাতিপুৱাৰ মানে দুপৰীয়াৰ আৰু ৰাতিপুৱাৰ সাজ দুপৰীয়া সাজ মানুহটো আছে কি বনাই মই এতিয়া ৰাতিপুৱাই মই টিফিনে অলপ লৈ যাম তাৰ কাৰণে বনাইছোঁ লুটি কচু লতি আলু বিলাহী দি কিনে আৰু সৰু আলু ভাজি আজি ভিডিঅ' কল কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব